হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি মই বিৰিয়ানী বনাব লৈছোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিব মই পাহৰিয়ে গৈছোঁ। ভাবিছোঁ আপোনালোকক মই কেনেকৈ বিৰিয়ানী বনাওঁ আৰু পটকৈ কেনেকৈ বনাব পাৰি সেইটোৱে দেখাম। আৰু এতিয়া মই মেৰিনেট কৰিছোঁ। মেৰিনেট কৰি মানে মেৰিনেট কৰোঁতে দৈ দিছোঁ, তাৰপিছত মছলা দিছোঁ, বিৰিয়ানী মছলা দিছোঁ, জিৰা ধনিয়া জলকীয়া গুড়ি এইখিনিয়ে দিছোঁ। দি কেনে মই মেৰিনেট কৰি ফ্ৰিজত ৰাখি থৈ দিছোঁ। ফ্ৰিজত মোৰ 1 ঘণ্টামান মই ৰাখিছোঁ, মানে গধূলি মেৰিনেট কৰিছোঁ। তাৰপিছত মই পিঁয়াজ ভাজিছোঁ, পিঁয়াজখিনি অলপ ডাৰ্ককৈ ভাজি কিনে সেইখিনি থৈ দিছোঁ। তাৰপিছত মই আলু ভাজি লৈছোঁ, আলু দিম ভাবিছোঁ বিৰিয়ানীটোত। ভাল লাগে ন বিৰিয়ানীৰ আলু খাবলৈ। তাৰপিছত এয়া মই চিকেনটো ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ আৰু এতিয়া ভালকৈ বনাই লৈছোঁ। ইয়াতে মই অলপ দেৰি ভাজি ল'ম ধুনীয়াকৈ। তাৰপিছত আদা নহৰু দিছোঁ, পাহৰি গৈছোঁ ক'বলৈ। আৰু এতিয়া মই আলুখিনিও অকণমান ভাজি লৈছোঁ। আৰু চিকেনটো মই ইয়াতে 80% মান মই বনাই ল'ম, মানে মোৰ মানে ভাল নালাগে আৰু অলপ কমকৈ মানে ভাজি কেনে বিৰিয়ানী দি দিবলৈ, সেইকাৰণে মই ভালকৈ বনাই লৈছোঁ, কিন্তু ভাঙি নাযায় চাবচোন। তাৰপিছত মই কুকাৰত দি দিম। আৰু তাৰ কাৰণে মই চাউলটো মই তিয়াই ৰাখিছোঁ, বিৰিয়ানী চাউলটো। তাৰপিছত এতিয়া মই দি দিছোঁ ইয়াতে। এতিয়া চাউলো দি দিছোঁ অলপমান, মানে এনেকৈ মানে বিৰিয়ানী ফিলত বনাব ট্ৰাই কৰিছিলোঁ, কিন্তু লাভ নাই বাৰু, পানী দিয়ে দিম এনেকৈ বনালে। তাৰপিছত এয়া পানী দি দিলোঁ জোখত। আৰু এতিয়া মই চিটি মাৰিব পাৰিম। চিটি মাৰিম মই দুটা তিনিটা মাৰিলে হৈ যাব, মানে কি বহুত নিসিজিলেও ভাল নালাগে খাই। ইয়াতে মই পিঁয়াজখিনি দিছোঁ আৰু ধনিয়া পাত দিছোঁ। আৰু এয়া আমাৰ হৈ গ'ল বিৰিয়ানী। আৰু চাওকচোন, পূৰা চিকেনটো পূৰা মানে কি ভাঙি যোৱা নাই আৰু ধুনীয়া হৈ আছে। আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। এনেকৈ বনাইছেনে আপোনালোকে? আৰু যদি নাই বনোৱা ট্ৰাই কৰিবচোন, ভাল পাব। আৰু মানে বিৰিয়ানীও খোৱা হ'ল আৰু পটকৈ মানে বনোৱা হৈ গ'ল। আৰু আমি চবেই খালোঁ, ভাল পালোঁ। আপোনালোকে কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।